हेलो दोस्त, गुड मर्निंग। मैं दीपांकर। এতিয়া ৰাতিপুৱা 5টা বাজিল আৰু মই আপোনাৰ আছোঁ ঘগ্ৰাবাৰ ৰোডত। মই একচুৱেলি গৈছিলোঁ ডিব্ৰুগড়ৰ পৰা আহিছোঁ। ৰাতিপুৱা 5টা বজাত ঘগ্ৰাবাৰ পালোঁ। এতিয়া মই ঘৰলৈ যাম আৰু ঘৰলৈ যোৱাৰ আগতে আপোনালোকক ধুনীয়াকৈ এবাৰ ৰাতিপুৱাৰ পৰিৱেশটো দেখুৱাই দিওঁ। আপোনালোকে ভালকৈ চাই লওক। এইটোৱে হ'ল ৰাতিপুৱা এটা সুন্দৰ পৰিৱেশ। চাই লওক ধুনীয়াকৈ। ৰাতিপুৱা এইটো এটা নিজান পৰিৱেশ, গতিকে আমি যিমান পাৰোঁ একচুৱেলি ৰাতিপুৱা সোনকালে উঠিব লাগে। উঠি পেলাই আমি কিছুমান ধৰণৰ এক্সাৰচাইজ কৰিব লাগে, দৌৰা, হাই জাম্প, লং জাম্প, মানে পুছ আপ সকলোবোৰ কৰিব লাগে, কাৰণ তেতিয়া আমাৰ শৰীৰটো চৰ্চা হয়। আৰু আজিৰ ভিডিঅ'টো ইমানে। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে, লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, কিয়নো আপোনালোকে সহযোগ কৰিলে মোক উৎসাহ পায় এনেকুৱা ধৰণৰ ভিডিঅ' বনাবলৈ চেষ্টা কৰি যাম। ধন্যবাদ।